সদায় একেটা কামৰ কাৰণে মানে ৰুৰ আধাৰ কাৰ্ড বনাবলৈ ওলাই গৈছোঁ, কিন্তু তেওঁলোকৰ আন ঠাইত আধাৰ কাৰ্ড বনাবলৈ যাব লগা থাকে, সেইবাবে আমি সদায় ঘূৰি আহিব লগা হৈছে। সেইবাবে ভাবিলোঁ আজি ফোন নম্বৰটো লৈ আহোঁ, আৰু ফোন নম্বৰটো লৈ আহিলোঁ। আৰু ঘৰত অন্য একো কাম নাছিল, সেইবাবে ভাবিলোঁ ক'তনো যাম, এনেকুৱা লাগি আছিল মনটো, ক'ত গ'লে ভাল লাগিব। তাকে আমি পেহীহঁতৰ ঘৰলৈ গ'লোঁ, আৰু তাত যে ৰুৰ ইমান ফূৰ্তি। পেহীয়ে আমালৈ বনালে মেগী আৰু তাইক আম খুৱাই দিলে। তাৰপাছত অলপ সময় থাকি পেলাই আমি ঘৰলৈ আহিলোঁ। আৰু আজি হৈছে আছামিজ থালীৰ এপিছ'ড 2, আৰু আজি ভাতৰ লগত আছে তিতা কেৰেলা ভাজি, মুড়িঘণ্টা, আলু বিলাহীৰ অকণমান গ্ৰেভি ৰাতিৰে থাকি যোৱা, আৰু কঁঠাল গুটি পিটিকা, আৰু লগতে দাইল। তিতা কেৰেলা ভাজি খাবলৈ কোনে কোনে ভাল পায় আৰু কোনে কোনে বেয়া পায় কমেণ্ট কৰি জনাবচোন। নতুন মিনি ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।